বন্ধুসকল স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে অনিৰুদ্ধই আহৰিৰ দেউতাক যে এজন হত্যাকাৰী ইয়াৰ বিষয়ে গম পায়। এতিয়া স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম আহৰিৰ দেউতাকৰ দ্বিতীয় পত্নী অৰ্থাৎ আহৰিৰ মাহীমাক অনিৰুদ্ধহঁতৰ ঘৰত উপস্থিত হ'ব আৰু তেওঁলোকক আহৰিক তেওঁলোকৰ লগত ৰখাৰ কথা ক'ব। এইফালে আমি দেখিবলৈ পাম যে আহৰিৰ দেউতাকে পুলিচ বিষয়াজনৰ লগত অনিৰুদ্ধহঁতৰ ঘৰত উপস্থিত হ'ব। এতিয়া বাৰু অনিৰুদ্ধই আহৰিক দেউতাকক গতাই দিবনে বাৰু জানিবলৈ পাব আপোনালোকে স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। এইফালে আমি দেখিবলৈ পাওঁ যে অনিৰুদ্ধই আৰাধ্যাক আহৰিৰ বিষয়ে সকলোবোৰ কথা কৈ দিয়ে, কিন্তু আৰাধ্যাই অনিৰুদ্ধৰ কথাবোৰত বিশ্বাস কৰি নলয়। এতিয়া স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম আৰাধ্যাই মানসিক ৰোগীৰ নিচিনা আচৰণ কৰিব ধৰিছে। এতিয়া বাৰু আৰাধ্যা পুনৰ মানসিক ৰোগী হৈ পৰিব নেকি বাৰু? সঁচাকৈ স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।